নমস্কাৰ আজি বহুত দিনৰ মূৰত মোৰ দাদা এজনক লগ পালোঁ তেখেতৰ নাম ধৰ্মৰঞ্জন ভাগৱতী তেখেতে মোক এটা কৌতুক ক'লে কৌতুকটো কি মানে দুটা ল'ৰা লগ পাওঁতে এটাই এটাক কৈছে যদুপেহা মুক্তি পালে নহয় এনেকৈ কৈছে তেতিয়া ইটোৱে সুধিছে যে যদুপেহা ঢুকালে নেকি নহয় ও পেহী ঢুকালে এতিয়া দ্বিতীয়টো শুনক মানে বয়স যেতিয়া বেছি হয় এই বুঢ়া হৈ গ'লে মানুহবোৰৰ গালবোৰ সোমাই যায় তেতিয়া নাপিতে দাড়ি কটাত বৰ অশান্তি হয় দাড়ি কাটিবলৈ সোমোৱা গাল তো নাপিতটোৱে এটা কি কাম কৰিছে এটা সৰু বল ৰাখিছে সেই বলটো মুখত ভৰাই দিয়ে তেতিয়া গালখন এনেকুৱা হয় তেতিয়া দাড়ি কাটিবলৈ সুবিধা হয় তে এজন মানুহ বুঢ়া মানুহ এজন গ'ল তেওঁ বলটো দিলে তেওঁ মুখত ভৰাই ল'লে নাপিতজনে দাড়ি কটা আৰম্ভ কৰি দিলে মাজতে তেওঁ সুধিলে এই বলটো যদি পেটলে যায় কি হ'ব নাপিতটোক সুধিলে নাপিতটোৱে কৈছে একো ডাঙৰ কথা নহয় এনেকৈ 3বাৰ মান আগতে মানুহৰ গৈছে আকৌ ধুই মেলি মোক দি দিয়ে তাৰমানে তেওঁ পেটলে যোৱা বল এটা এতিয়া মুখত লৈ আছে